নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'ত আমি বিশেষভাৱে আলোচনা কৰিম যে যিটো ঈশানোদয় স্কলাৰশ্বিপ আছে, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যিটো ঈশানোদয় স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপৰ এটা আপডেট আহিছে আৰু সেই আপডেটটো সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে যিসকলে পোনপ্ৰথমে চেনেলটোত আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো অলত ক্লিক কৰি ল'ব যাতে নটিফিকেশ্যন আমি যিমানবিলাক দি থাকোঁ সেই সকলোখিনি নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আৰু এই ভিডিঅ'টোত আমি প্ৰায় 50টা ছাবস্ক্ৰাইবাৰৰ লক্ষ্য বান্ধি লৈছোঁ। গতিকে আপোনালোকক বিশেষভাৱে আমি অনুৰোধ জনাম যে প্লিজ 50টা ছাবস্ক্ৰাইবাৰ আপোনালোকে যাতে কমপ্লিট কৰি দিয়ে আৰু যেতিয়া 50টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়া আমি পুনৰ সেই নেক্সট ভিডিঅ'টো আমি আপলোড কৰিম। গতিকে এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক সুধি আছিলে যে যিহেতু তেওঁলোকৰ পে'মেণ্টসমূহ পে'মেণ্ট ফাইলসমূহ ৰিজেক্টেড দেখাইছে আৰু ৰিজেক্টেড ৰিজনটো বেছিখিনিৰে NA বুলি আহিছে। গতিকে সেই সম্পৰ্কত আমি ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে। গতিকে মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰিব, নহ'লে আমাৰ চেনেলটো ভিজিট কৰিও তাত ভিডিঅ'টো আপোনালোকে চাব পাৰিব। গতিকে এতিয়া আমি আহোঁ যে নতুন আপডেটটোনো কি। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ যে যিহেতু এটা টোকেন নম্বৰ আমি জানো যে খুব বেছি 15 দিন বা এমাহৰ ভিতৰলৈকে ভেলিডিটি থাকে, তাৰপিছত সেই টোকেন নম্বৰটোৰ ভেলিডিটিটো গুচি যায়। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কি হৈছে যে যিহেতু তেওঁলোকৰ আগৰ এটা টোকেন নম্বৰ আছিলে, সেই টোকেন নম্বৰটো এতিয়া চেঞ্জ হৈ পেলাই এটা নতুন টোকেন নম্বৰ আহিছে আৰু সেই আগৰ যিটো টোকেন নম্বৰ আহিছিলে সেই টোকেন নম্বৰটোত তেওঁলোকৰ পে'মেণ্ট ফাইলটো ৰিজেক্টেড দেখাইছিলে। আৰু এতিয়া যিহেতু নতুন টোকেন নম্বৰ আহিলে, বেছিভাগৰে আহিছে, গতিকে নতুন টোকেন নম্বৰ অহাৰ পিছত আকৌ তেওঁলোকৰ সেই পে'মেণ্ট ফাইলটো আণ্ডাৰ প্ৰচেছিং হৈ থাকিব। আণ্ডাৰ প্ৰচেছিং হোৱাৰ পিছত সেইখিনি ৰিজেক্টেড যদি আকৌ আহে তেতিয়াহ'লে আকৌ প্ৰব্লেম হ'ব পাৰে। কিন্তু কিছুমানৰ যিহেতু দুবাৰ টোকেন নম্বৰ অহাৰ পিছত আকৌ ৰিজেক্ট নহয়, যিহেতু আমাৰ প্ৰথমবাৰ ৰিজেক্ট হৈছিলে, তাৰপিছত আমি আকৌ এবাৰ টোকেন নম্বৰ আহিছিলে, টোকেন নম্বৰ অহাৰ পিছত এইটো ৰিজেক্ট হোৱা নাছিলে। তেতিয়া তাৰপিছত পে'মেণ্ট ফাইল মেড এভেইলেবল বুলি আহিছিলে, তাৰপিছত আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট বুলি আহিব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ যিটো টোকেন নম্বৰ আহিব, টোকেন নম্বৰটোত পে'মেণ্টটো তাহাঁতৰ এভেইলেবল হৈ যাব। অৰ্থাৎ যেতিয়া আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট আহে তাৰপিছত 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত পে'মেণ্টটো সোমাই যায়। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰি থাকিব নালাগে। এতিয়া তেওঁলোকৰ পে'মেণ্টটো অতি সোনকালেই এসপ্তাহ 15 দিন ৰ'ব লাগিব। এসপ্তাহ 15 দিনৰ ভিতৰত হয়তো পে'মেণ্ট ফাইলটো তেওঁলোকৰ মেড এভেইলেবল দেখাব। তাৰপিছত আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট আহিব আৰু তাৰপিছতে 24 ঘণ্টা আৰু 48 ঘণ্টাৰ ভিতৰত পে'মেণ্টটো সোমাই যাব। গতিকে তোমালোকে নিজৰ পে'মেণ্টটো PFMS যিটো ৱেবছাইট আছে PFMSত ট্ৰেক কৰি চাব পাৰা। PFMSত গৈ পেলাই তাত ট্ৰেক NSP পে'মেণ্ট বুলি ওলাব, তাত চালে তাত নিজৰ এপ্লিকেশ্যন ID টো যদি দি পেলাই চেক কৰি চোৱা তেতিয়াহ'লে তাত তোমালোকৰ পে'মেণ্টটো দেখাই থাকিব, শ্ব' কৰি থাকিব। যেতিয়া যদি আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট বুলি দেখায় তেতিয়াহ'লে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত পে'মেণ্টটো সোমাই যাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদিহে ভিডিঅ'টো চাই তোমালোকৰ কিবা উপকাৰ হৈছে বা তোমালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু যিহেতু আমি এই ভিডিঅ'টোত 50টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ, গতিকে তোমালোকে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰিবা আৰু লগতে চেনেলটো সকলোৰে মাজত শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।